হাই ভিউৱাৰ্ছ, মই অনুষ্কা আৰু আপোনালোকে চাই আছে মোৰ চেনেল অনু ব্লগিং চেনেল আৰু আপোনালোক সকলোকে মোৰ অন্যতম ভিডিঅ'লৈ স্বাগতম। আৰু আজি শনিবাৰ, এতিয়া বাজিছে 10:30 আৰু মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। দিনটোতনো মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আজিও মই তাকে প্ৰয়াস কৰিছোঁ, কিন্তু যিহেতু লকডাউন চলি আছে বিশেষ একো দেখুৱাব নোৱাৰিম, সেই কৰোঁ। বৰ্তমান যিটো পৰিস্থিতি সমগ্ৰ বিশ্বতে চলি আছে সেই পৰিস্থিতি যাতে শান্তি স্থাপন হয় আৰু বন্ধটো যাতে সোনকালে খুলি দিয়ে তাকে কামনা কৰোঁ। তেতিয়াহে মই আপোনালোকলৈ নতুন ভিডিঅ' আগবঢ়াব পাৰিম। আৰু আহকচোন মইনো আজি কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লাষ্টত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড ইভিনিং ফ্ৰেণ্ডছ। বৰ্তমান বসন্তকালত আম কঁঠালে ভৰি পৰিছে, সেয়েহে এতিয়াতো সকলোৱে কঁঠালৰ মুচি খাইছে আৰু আজি আমাৰো কঁঠালৰ মুচি আছে ৰাতিৰ সাঁজলৈ। আৰু আমাৰ কঁঠালৰ মুচি দেউতাই বনাব। কঁঠালৰ মুচিতনো আমাৰ দেউতাই কি মছলা ব্যৱহাৰ কৰে, লগতে আমাৰ দেউতাই কেনেকৈনো বনায়, আৰু আমাৰ দেউতাই বনোৱা কঁঠালৰ মুচিখন সঁচাকৈ খাবলৈ বহুত সুন্দৰ হয়। আৰু সেই ৰেচিপিটো ভাবিলোঁ সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আমাৰ দেউতাইনো কি দি কঁঠালৰ মুচি বনায়। আহকচোন সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। মুচি ৰেচিপিৰ কাৰণে এয়া কঁঠাল বইল কৰি লোৱা আছে ইয়াত আগতীয়াকৈ, আৰু এয়া আলু, এয়া বিলাহী, এয়া দুটা পিঁয়াজ কাটি লোৱা, এয়া বেচন দিলে আচলতে কি হয় চব্জিকণৰ গ্ৰেভিটো ধুনীয়া হয়। এয়া কেঁচা জলকীয়া, এয়া আদা আৰু এয়া চয়াবিন। আৰু মিঠাতেলত দিয়া হ'ল মেথি গুটি দিয়াৰ পিছত পিঁয়াজ দিয়া হ'ল। পিঁয়াজৰ পিছত ইয়াত দেউতাই দিব আদা, অলপ ৰ'ব লাগিব, কাৰণ পিঁয়াজটো যেতিয়ালৈকে মুগা বৰণৰ হৈ নাযায় তেতিয়ালৈকে তেলটো এৰি নিদিয়ে, আৰু তেল এৰি নিদিলে পিছৰ মিশ্ৰণখিনি ভালদৰে মিহলি হৈ নাযায়। আৰু ইয়াত এতিয়া দিব কেঁচা জলকীয়া, এইসমূহ ভালদৰে লৰাই ল'ব। তাৰপিছত দিব আদা, ইয়াৰ পিছত দিছে দেউতাই ৰেড চিলি পৰিমাণ অনুসাৰে, জিৰা পাউডাৰ, চব্জি মছলা। ইয়াৰ পিছত মছলাখিনি ভালদৰে লৰাই থাকিব। তাৰপাছত টাৰ্মাৰিক পাউডাৰ, এইসমূহ ভালদৰে মিহলি হৈ যোৱাৰ পাছত দেউতাই ইয়াত কঁঠালৰ মুচিখিনি পেলাই দিব। মনত ৰাখিব যে মছলাখিনিয়ে যেতিয়ালৈকে তেল এৰি নিদিয়ে তেতিয়ালৈকে চব্জিখিনি দিয়া নহয়, যেতিয়া তেল এৰি দিব তেতিয়া চব্জিখিনি দি দিব।
আৰু দেউতাই অলপ অলপকৈ দি যাব। পানী দিয়াৰ পিছত বেচনখিনি ইয়াত মিলাই দিছে দেউতাই, যাতে গ্ৰেভিখিনি অলপমান গাঢ় হৈ পৰে। আৰু বেচনখিনি ভালদৰে মিলাই দিব। এয়া বনাই ৰেডি হৈ গ'ল। আৰু ইমানটো জোখত ৰাখিলে ভাল হয় খাবলৈ। আৰু আমি কঁঠালৰ মুচি চব্জিৰে ভাত খালোঁ। সঁচাকৈ খুব ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকৰনো কেনেকুৱা দেখিছে তাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শুভৰাত্ৰি।